Students, do you know which is the most impactful skill which is evergreen and influencing always? The skill is called communication skill. Communication skill ইমান এটা impactful skill হয় যিটো তোমাক যিকোনো কেৰিয়াৰত যিকোনো প্ৰফেশনতে তুমি নাথাকা কিয় সি সদায় তোমাক ক্ৰাউডৰ পৰা স্পেশালি ৰিপ্ৰেজেন্ট কৰে। সি প্ৰফেশনটো লাগিলে ডক্টৰ হওক, ইঞ্জিনিয়াৰ হওক, পেইন্টিং হওক, ড্ৰামা হওক, সেলিব্ৰিটি হওক, স্পোর্টস হওক, বিজনেস, বেংকিং, ম্যানেজমেন্ট যিকোনো আছে লাগিলে কন্টেন্ট ক্ৰিয়েচনে হওক, communication skill is always very important আৰু in demand skill. এনেকুৱা এটা এভাৰগ্ৰীন স্কিল সেইটো স্কিলৰ ওপৰত ষ্টুডেণ্টে ইয়ং এজৰ পৰা স্কিল যদি শিকিবলৈ ষ্টাৰ্ট কৰে, সদায় যদি আৰ্লি এজত প্ৰেক্টিছ কৰিবলৈ ষ্টাৰ্ট কৰে, you can be a better communicator. So work on your communication skill. Be a good communicator. তুমি যিকোনো এক্সাম্পলে নোচোৱা কিয়, তুমি এজন পলিটিচিয়ান চোৱা, তুমি এজন সেলিব্ৰিটি চোৱা, তাহাঁতে কিমান ধুনীয়াকৈ কথা ক'ব পাৰে। They are very good communicator. যিকোনো ইণ্টাৰভিউত কিমান ধুনীয়াকৈ নিজকে ৰিপ্ৰেজেন্ট কৰিব পাৰে। কমিউনিকেশ্যন স্কিল ইমান এটা ইম্পেক্টফুল স্কিল হয় যিটো স্কিলৰ জৰিয়তে মানুহে ইণ্টাৰভিউ হওক, অফিচত হওক, যিকোনো ক্ষেত্ৰত বিজনেছত হওক, এজ এ বিজনেছ পাৰ্চন কিবা এটা প্ৰডাক্ট তুমি চেল কৰিবৰ কাৰণে তুমি ধুনীয়াকৈ কমিউনিকেট কৰিব পাৰিব লাগিব। চ' সেই ক্ষেত্ৰত কমিউনিকেশ্যন স্কিলে সদায় হেল্প কৰে, সদায় ইম্পেক্ট পেলায়। চ' কমিউনিকেশ্যন স্কিল এটা আণ্ডাৰৰেটেড স্কিল যিটো ল'ৰা ছোৱালীবিলাকে গুৰুত্ব নিদিয়ে, এটা ছফ্ট স্কিল যিটো ল'ৰা ছোৱালীবিলাকে সোনকালে শিকাটো গুৰুত্ব দিয়া, যিটো তোমাক ছ'চাইটি বা স্কুলত কেতিয়াও ইয়াৰ ওপৰত ট্ৰেইন আপ নকৰে স্পেচিফিকেলি। সেইকাৰণে এই স্কিলটো ডেভেলপ কৰিবৰ কাৰণে অনলাইন বহুত প্লেটফৰ্ম আছে। ইউটিউবৰ পৰা শিকিবলৈ ষ্টাৰ্ট কৰা, নিজেই চেল্ফ ষ্টাডি কৰা, নিজেই প্ৰেক্টিছ কৰা, and you have to be a better and a good communicator in your career for growth. আজিৰ যুগত communication skill বহুত বেছি important. So work on it, be a good communicator. Thank you. Have a nice day.